নমস্কাৰ বন্ধুসকল, যিসকল লোকে বহিৰাজ্যত আবদ্ধ হৈ আছে আৰু তেওঁলোকে আসাম কেয়াৰৰ পৰা প্ৰতি মাহে 2000 টকা আৰ্থিক অনুদান লাভ কৰিছিল, তেওঁলোকৰ কাৰণে বেয়া খবৰ লৈ আহিছোঁ। যিহেতু বহুতো লোকে ইতিমধ্যে বহিৰাজ্যত আবদ্ধ হৈ আছে আৰু তেওঁলোকক অসম চৰকাৰে আসাম কেয়াৰৰ পৰা প্ৰতি মাহে 2000 টকা দিয়াৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছিল। ইতিমধ্যে 2000 টকা দিছে, আপোনালোকে পাইছে হয়তো। যেহেতু অসম চৰকাৰে 3টা কিস্তি দিয়াৰ কথা আছিল, ইতিমধ্যে অসম চৰকাৰে 2টা কিস্তি দিছে 4000 টকা আৰু এটা কিস্তি দিয়াৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰে। যোৱা কেইদিনমান আগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা সংবাদমেলত কৈছিল যে যিহেতু বহুতো লোক বহিৰাজ্যৰ পৰা অসমলৈ উভতি আহি আছে, তাৰ কাৰণে বহিৰাজ্যত যিসকল লোকে আবদ্ধ হৈ আছে তেওঁলোকক থাৰ্ড ইনষ্টলমেণ্টত 2000 টকা দিব পৰা নাই আৰু অতি সোনকালে তেওঁলোকক 2000 টকা দিব। তাৰ কাৰণে যিসকল লোকে বহিৰাজ্যৰ পৰা অসমলৈ উভতি আহিছে তেওঁলোকৰ লিষ্টসমূহ যেতিয়া অসম চৰকাৰৰ হাতত পৰিব, তেতিয়াই বাকী যিসকল বহিৰাজ্যত আবদ্ধ হৈ আছে তেওঁলোকক 2000 টকা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। 15 দিনৰ ভিতৰতে তেওঁলোকে 2000 টকা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। যোৱা 23 তাৰিখে যিহেতু বহিৰাজ্যৰ পৰা অসমলৈ উভতি আহিছিল, লাষ্ট বেচ এটা আছিল, সেই বেচটো বহিৰাজ্যৰ পৰা যোৱা 23 তাৰিখে উভতি আহিছিল। অহাৰ পিছত তেওঁলোকৰ লিষ্টসমূহ গঠন কৰাৰ কাৰণে প্ৰতিখন জিলাৰ ডিচিসকলক ইতিমধ্যে নিৰ্দেশ দিছিল আৰু ডিচিসকলে ইতিমধ্যে সেই কামত নিয়োজিত কৰিছিল বহুতো লোকক আৰু তেওঁলোকক ফোন কৰি ভেৰিফিকেশ্যন কৰি তেওঁলোকে অসমলৈ উভতি আহিছে নে নাই সেই বিষয়ে তেওঁলোকে কনফাৰ্ম হৈ লৈছিল আৰু তেওঁলোকৰ লিষ্টসমূহ ইতিমধ্যে 90% সমাপ্ত হৈছে। কিন্তু তাৰ মাজতে এটা বেয়া খবৰ হ'ল যে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰহি এটা সংবাদমেল পাতি তেওঁ কৈছে যে এতিয়া ৰিলিফ দিয়াৰ কোনো ব্যৱস্থা নাই অসম চৰকাৰৰ হাতত আৰু সেইকাৰণে আপোনালোকৰ থাৰ্ড ইনষ্টলমেণ্টৰ ওপৰত সেই প্ৰভাৱটো পৰিব পাৰে আৰু আপোনালোকে সোনকালে সেই থাৰ্ড ইনষ্টলমেণ্টত 2000 টকা নাপাবও পাৰে। তাৰ কাৰণে আপোনালোকে অপেক্ষা কৰিব লাগিব। আপোনালোকে থাৰ্ড ইনষ্টলমেণ্টৰ পইচা পাব, কিন্তু অপেক্ষা কৰিব লাগিব। সেই ভিডিঅ'টো আপোনালোকে চাই লওক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছিল। এই মাহৰ পুঁজিটো আমি এইকাৰণেই মুকলি কৰিব পৰা নাই, ইমান মানুহ আহি আছে, কোন আহিলে আমাৰ পইচা পোৱাৰ পৰা আৰু কাক পইচা নেক্সট ইনষ্টলমেণ্ট পঠাব লাগিব, ই এটা ৰেকৰ্ড ৰিকনচিলিয়েশ্যন লাগিব। ডিচি সকলে আমাক জনাব লাগিব যে কোন আহি পালে আৰু কাক আমি পঠাব লাগিব। সেইকাৰণে পাৰহেপছ নেক্সট থাৰ্ড ইনষ্টলমেণ্টটো আমি পঠাওঁতে 10-15 দিন দেৰি হ'ব। চ' বন্ধুসকল, ভিডিঅ'টো আপোনালোকে চালে ইয়াতে গম পালে যে যোৱা 23 তাৰিখৰ পিছত আপোনালোকৰ থাৰ্ড ইনষ্টলমেণ্টত 2000 টকা দিয়া কথা আছিল। 15 দিনৰ ভিতৰত আপোনালোকৰ থাৰ্ড ইনষ্টলমেণ্টত 2000 টকা দিয়া কথা আছিল। কিন্তু পৰহি এটা তেওঁ সংবাদমেল পাতিছিল আৰু এই সংবাদমেলত তেওঁ কি কৈছে সেই ভিডিঅ'টো আপোনালোকে চালে গম পাব যে আপোনালোকৰ থাৰ্ড ইনষ্টলমেণ্টৰ পইচা কেতিয়া দিব আৰু দিবনে নাই সেই বিষয়ে তেওঁ এই সংবাদমেলখনত উল্লেখ কৰিছে। অসমত ক'ভিডৰ পৰিৱেশ জটিল হৈয়ে থাকিব আৰু পৰিৱেশৰ পৰা ইমিডিয়েট ৰিলিফ পোৱাৰ কোনো সম্ভাৱনা নাই। তাৰমানে এটা এলাৰ্ম বেল এটা মই এলাৰ্ম বেল বুলি কোৱা নাই, ডিচি। চ' বন্ধুসকল, আপোনালোকে গমে পালে, ভিডিঅ'টো চাই কেনে গম পালে যে থাৰ্ড ইনষ্টলমেণ্টৰ পইচা যদিও আপোনালোকে পায়, আপোনালোকৰ বহুত পলম হ'ব, কিয়নো অসম চৰকাৰৰ হাতত বৰ্তমান আপোনালোকক ৰিলিফ দিয়াৰ কাৰণে কোনো ধৰণৰ পুঁজি নাই, যাৰ কাৰণে আপোনালোকে থাৰ্ড ইনষ্টলমেণ্টৰ পইচা পোৱাতে অলপ পলম হ'ব পাৰে। আৰু যিহেতু কৰোণা ভাইৰাছৰ লগতে অসমত বানপানীৰ এক তাণ্ডৱ চলি আছে, সেইকাৰণে আপোনালোকে থাৰ্ড ইনষ্টলমেণ্টৰ পইচা পোৱাত অলপ দেৰি হ'ব পাৰে। আৰু যেতিয়া আপোনালোকে থাৰ্ড ইনষ্টলমেণ্টৰ পইচা দিব বা সময় আৰম্ভ কৰিব, তেতিয়া আপোনালোকক ভিডিঅ'ৰ জৰিয়তে ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিম। চ' বন্ধুসকল, যদি চেনেলটোত নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰিব। চ' বন্ধুসকল, আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল। পৰৱৰ্তী নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ আশাৰে তেতিয়ালৈ জয় অসম।